ও মামা তুই কত গেলে তুই ঘুরিয়ে আনি বাবা সারে গেলে ও বাবা আজর করছুন তুই ঘুরিয়ে আনি বাবা তুই গেলি রে বাবা ৰাতিপুৱা সকালে 4টা বজাত সেনেকুৱা কৰি গৈছে যে মই কাম কৰি যাওঁ বুলি কৈ গ'ল মোৰ অনুৰোধ ক'ত বা গৈছে মই নাজানো যেনে ভালে ভালে ঘূৰি আহে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেনে মোৰ বেটাটোক ঘূৰি দিয়ে প্ৰশাসনকো অনুৰোধ জনাওঁ যেনে ভালকৈ আহি পায় আর যিজন বা সংগঠনত গৈছে যদিও এই জীবন সিং অনুরোধ করো মই যেনে মোর বেটাটো এৰি দিয়ে কি নাম বিষ্ণু বর্মন কেতিয়া গেছে 28 তারিখে রাতিপুৱা সকালে 4টা বজাত এইটোই মোর অনুরোধ খামত যাম কৈ গৈছিল বেংগলৰ যাম কৈ কিনে খাম মোৰ পৰা 5000 টাকা লৈ গৈছিল এতিয়া ক'ত গৈছে মই নাজানো মুঠতে মোৰ মানুহখন কৰি আহিলে হ'ল কি কাম কৰিছিল আগতে গাড়ী চলাই আছিল ল'ৰা চলি আছে গাড়ী চলাইছিল সংগঠনটোৰ মুৰব্বী জীবন সিং কিবা আহ্বান জনাব কিবা ক'ব মোৰ মানুহখন কৰি আহিলে হ'ল ছাৰক মই অনুৰোধ কৰোঁ ক'ত গৈছে নাজানো পুলিচ আহিছে নেকি পুলিচ আহিছিল কি কয় পুলিচ মোক সুধিছিল আপোনাৰ মানুহ ক'ত গৈছে ক'লোঁ ছাৰ মই নাজানো